আপুনি যদি যোৰহাটলৈ আহি ঘৰলৈ নিজে বনাই খাই বৈ থাকিবৰ বাবে ৰুম বিচাৰি ফুৰিছে তেন্তে আপুনি আহিব পাৰে যোৰহাট কেন্দুগুৰিত থকা পাৰ হোম ষ্টে আৰু যিটো আছে আপোনাৰ কেন্দুগুৰি যিটো পেট্ৰল পাম্প কেন্দুগুৰি পেট্ৰল পাম্পৰ পৰা মাত্ৰ 150 কিলোমিটাৰ দূৰত্বত আৰু চাৰিগাঁও যিটো বাইপাছ কেন্দুগুৰি তাৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত্বত আৰু ইয়াত আপোনালোকে পাব 4টাকৈ ৰুম আৰু লগতে কিটচেনৰ সুবিধা আৰু আপোনালোকৰ যিটো প্ৰথম ৰুমটো আপোনালোকক দেখাইছো প্ৰথম ৰুমটো সোমাই আপোনালোকে পাব এখন খুব ধুনীয়াকৈ বিছনা তেওঁলোকে খুব ধুনীয়াকৈ বিছনা সজাই ৰাখিছে লগত টেবুল লেম্প ৰাখিছে আৰু ইয়াত আপোনালোকক জনাইছো যে আপোনালোকে ইয়াত বৰ্তমান 4টা ৰুম উপলব্ধ আৰু 2টা ৰুমত আপোনালোকে পাব কিটচেনৰ সুবিধা যদি আপোনালোকে এইটা ৰুমত থাকি কিটচেন ল'ব বিচাৰে তেনে কিটচেন ল'ব পাৰিব আৰু লগতে পাব আপোনালোকে বেলকনি ড্ৰয়িং ৰুম আৰু এখন খুব ধুনীয়া বেডৰুম আপোনালোকে সেইটা ৰুমো দেখাম এটা নেক্সট আপোনাৰ যিটো 2 নম্বৰ ৰুম সেই 2 নম্বৰ ৰুমটো আপোনালোক দেখাইছো 2 নম্বৰ ৰুমটোত আপোনালোকে সময় পাব খুব এখন ধুনীয়া বিছনা লগত আছে আপোনাৰ মনোৰঞ্জনৰ কাৰণে টিভি তেওঁলোকে ৰাখিছে লগতে এখন খুব ধুনীয়াকৈ তেওঁলোকৰ কৰ্নাৰ টেবুল ৰাখিছে পাব এটেচড বাথৰুম সব বাথৰুমটো আপোনালোক দেখাই দিছো মানে যেহেতু বহুতো মানুহে বাথৰুমটো বিচাৰে লগতে থকাটো বাথৰুমটো আপোনালোক দেখাই দিছো সব বাথৰুমটো খুব ধুনীয়াকৈ ৰাখিছে ইংলিছ কুমুট আছে বেচিন আছে আৰু শাৱাৰৰ সুবিধা আছে আৰু নেক্সট 3 নম্বৰ যিটো ৰুম সেই 3 নম্বৰ ৰুমটো আপোনালোক গৈ 3 নম্বৰ ৰুমটো আপোনালোক দেখাই দিছো খুব এটা ধুনীয়া ৰুম আপোনালোক 3 নম্বৰ ৰুমটো দেখাই দিছো বলক আৰু নেক্সট এতিয়া আহিছো 3 নম্বৰ যিটো ৰুম 3 নম্বৰ ৰুমত আপোনালোকে সোমাই পাব এটা খুব ধুনীয়া সোফা সেট এটা খুব ধুনীয়া সৰু ড্ৰয়িং ৰুম পাব আপোনালোকে মাত্ৰ 1500 টকাত আপোনাক কি পাব সকলোখিনি মই দেখাই দিছো আৰু আপোনাক যিটো 3 নম্বৰ ৰুম কৈছো আপোনালোকে লগতে পালে এইটো ড্ৰয়িং ৰুমৰ পিছত পাব আপোনালোকৰ যিটো বেডৰুমটো সব যথেষ্ট আহল বহল আৰু যিখন বিছনা ডাবল বেডৰুম আছে যদি আপুনি তিনিজনো আহে ফ্যামিলি তিনিজনো খুব ধুনীয়াকৈ থাকিব পাৰিব লগতে আছে টিভি সুবিধা মাত্ৰ 1500 টকাত ইয়াতকে দিব নোৱাৰে 1500 টকাত আৰু 1500 টকাত আপোনালোকে পাব চক লগতে এটা কিটচেন যিটো কিটচেন যথেষ্ট আহল বহল লগতে আছে আপোনাৰ এখন ডাইনিং টেবুল আৰু ইয়াত বহি আপোনাক খোৱা বোৱা কৰিব পাৰে আৰু লগতে আছে 1500 টকাতে বেলকনি লগতে আছে আপোনাৰ এইফালে যিটো বাথৰুম আপোনালোকে 1500 টকাত আপোনালোকে বাৰান্দাখন পালে এটা বেডৰুম পালে কিটচেন পালে বেলকনি পালে ইয়াতকে কি লাগে আৰু যদি আপোনালোকে বুক কৰিব বিচাৰে ততালিকে আপোনালোকৰ তাত স্ক্ৰীনত দিয়া নম্বৰ ফোন কৰক আৰু আগতীয়াকৈ আপোনালোকৰ বুকিংটো কৰি লওক আৰু এতিয়া নেক্সট যিটো 4 নম্বৰ ৰুম যিটো ৰাষ্ট্ৰ ৰুম সেইটোৰ প্ৰাইচ ৰাখিছে তেওঁলোকে মাত্ৰ 1700 টকা আৰু আপোনাক ইটো ৰুমৰ আগতে ইয়াতো এটা ধুনীয়াকৈ তেওঁলোকে ষ্টেণ্ড লাইট ৰাখিছে লগতে আপোনাৰ টিভি সুবিধা আছে তাৰপিছত আপোনাৰ যিটো কিটচেনটো লগতে এটেচ আছে আৰু লগতে আছে আপোনাৰ ডাইনিং টেবুল আৰু যিটো ইয়াৰ বেডৰুমটো আপোনালোকক দেখাই দিছো ইয়াৰ যিটো বেডৰুমটো ইটো ৰুমতকৈ যথেষ্ট আহল বহল যিটো 1500 টকাৰ ৰুম আছিলে তাতকৈ এইটো যথেষ্ট আহল বহল আৰু ইয়াৰ ইটো ৰুমত প্ৰায় একেই কিন্তু ৰুমটো আহল বহল আৰু আপোনালোকক জনাইছো যে ইয়াত 3টা ৰুমতে আপোনালোকে এচি সুবিধা পাব যদি গৰম দিনত আপোনালোক আহিব বিচাৰে তেন্তে এচিৰ কাৰণে আপুনি চিন্তা নকৰিব তিনিওটা ৰুমতে এচি আছে চক আপোনালোকে এচি খুব ধুনীয়াকৈ বিছনাৰ লগতে ওচৰতে এচি আছে লগতে আপোনাৰ বিছনাৰ ওচৰতে ঠিক বেডৰুমৰ লগতে যিটো এটেচড বাথৰুম যিটো সবে বিচাৰি থাকে এটেচড বাথৰুম ইয়াতো আছে আৰু ইগিটা ৰুমৰ দৰে ইয়াতো আপোনালোকৰ এটা খুব ধুনীয়া বেলকনি পাব আৰু ভিডিওটো আজি ইমানতে সমাপ্ত কৰিছো যদি আপোনালোকে ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব আৰু যদি কোনোবাই যোৰহাটত এনেকুৱা ধৰণৰ হোমষ্টে বা ৰুম বিচাৰিছে তেন্তে ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে যোৰহাটলৈ আহি অসুবিধা নাপায় আৰু ভিডিওটো আজি ইমানতে সমাপ্ত কৰিছো ধন্যবাদ